আজি কিছুমান সহজ পূৰণ পদ্ধতি শিকিম। এনেকুৱা ধৰা যে দুটা অংকৰ সংখ্যা থাকিব লাগিব আৰু শেষত থাকিব লাগিব 5। যদি এনেধৰণৰ সংখ্যা আমি চাওঁ, এই সংখ্যাবোৰ তেনেকুৱা ধৰা 15, 25, তাৰপিছত 35, 45, 55। এই সংখ্যাবোৰ চোৱা, এই সংখ্যাবোৰ দুটা অংকেৰে গঠিত, কিন্তু প্ৰতিটোৰে শেষত কি আছে? 5 আছে। যদি আমি এনেধৰণৰ সংখ্যা যদি আমি পূৰণ কৰোঁ, সেই পূৰণবিলাক অলপ সহজ পদ্ধতিত আমি পূৰণ কৰিব পাৰোঁ। সেই পূৰণবোৰ চোৱা, যেনেকুৱা মই প্ৰথমত দুটা সংখ্যা লৈছোঁ 15 আৰু 15। এই সংখ্যা দুটা পূৰণ কৰিলে কি হ'ব আমি ডাইৰেক্ট কৈ দিব পাৰোঁ। এতিয়া প্ৰথমত এই দুটা সংখ্যা এই পুৱা 5 আৰু 5 পূৰণ কৰিলে 25 হ'ব, আমি জানো। এতিয়া নেক্সটত আমি কি বহাম? এতিয়া চোৱা, ইয়াতো 1 আছে, ইয়াতো 1 আছে। চ' এই 1ৰ ঠাইত যিকোনো একফালত ইয়াত 1টোক মনে মনে আমি 2 ধৰি ল'ম। এইটো একে থাকিব, এইটো একে থাকিব, এইটোক মনে মনে আমি 2 ধৰিলোঁ। এতিয়া 1 আৰু 2 পূৰণ কৰিলে হ'ব 2, অৰ্থাৎ এইটোৰ আমাৰ এনসাৰ হ'ব এইটো পূৰণ কৰিলে হ'ব আমাৰ 225। তাৰপিছত আৰু এটা সংখ্যা লৈছোঁ, ধৰা 25 পূৰণ 25। এই সংখ্যাটো পূৰণ কৰিলে কি হ'ব? প্ৰথম আমি 25 বহাম, 25। এতিয়া ইয়াত 2 আছে আৰু ইয়াত 2 আছে। চ' এই 2ৰ ঠাইত আমি কি ধৰিম? 3, অৰ্থাৎ 2 আৰু 3 পূৰণ কৰিলে 2, এইটোক আমি কি ধৰিম? 3। 2 আৰু 3 পূৰণ কৰিলে 6, অৰ্থাৎ 25 আৰু 25 পূৰণ কৰিলে 625। আৰু এটা চাওঁ, ধৰা এইটো 35 into 35। প্ৰথমত 25টো কমন আহিব, 25। তাৰপিছত ইয়াতো 3, ইয়াতো 3। তো ইয়াৰ যিকোনো এটাত 3ৰ ঠাইত আমি 4 ধৰিম। তাত 3 4 গুণ 12 পূৰণ কৰিলে এইটো আহিব। নেক্সট আৰু এটা চাওঁ, এনেকুৱা ধৰা 45 into 45। এইটো পূৰণ কৰিলে কি হ'ব? প্ৰথমত 25 থাকিবই আৰু ইয়াতো 4, ইয়াতো 4। এই 4ৰ ঠাইত আমি মনে মনে 5 ধৰিম। তেতিয়াহ'লে এইটো হ'ব 4, এইটো হ'ব 5, 4 5 গুণ 20। এইটো এনসাৰ হ'ব 2025। আৰু এটা লওঁ, ধৰা 55 আৰু 55, মানে শেষত 5 থাকিব লাগিব। তো প্ৰথমত 25 কমন হ'বই, 25 এইটো 5, এইটো 5। এটা 5ৰ ঠাইত আমি 6 ধৰিম, গতিকে এইটো যদি 6 হয়, 5 6 গুণ 30। তো এনেকৈ আমি দুটা অংকৰে গঠিত শেষত 5 থকা সংখ্যা আমি ইজিলি ধুনীয়াকৈ পূৰণ কৰিব পাৰোঁ। নিশ্চয় তোমালোকে বুজি পালা, আৰু যদি বুজি নোপোৱা কমেণ্টত কমেণ্ট কৰিবা, বুজাই দিম ভালকৈ। ধন্যবাদ।